কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন সমগ্ৰ দেশৰ লগতে প্ৰদেশ কংগ্ৰেছও প্ৰদৰ্শন কৰিলে শক্তি বিভিন্ন স্লোগানে গুৱাহাটীৰ আকাশ বতাহ কপাই তুলিলে কংগ্ৰেছ কৰ্মীয়ে বৃহস্পতিবাৰে দেশজুৰি ইডিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে ৰাজ্যই বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী হাতত লৈছে কংগ্ৰেছে হিন্ডেনবাৰ্গৰ প্ৰতিবেদন আৰু সেবিৰ অধ্যক্ষ মাধৱী পুৰি ব্ৰছৰ বিৰুদ্ধে দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে সেবিৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ইডিয়ে কোনো ব্যৱস্থা নলোৱাৰ অভিযোগত ইডিৰ কাৰ্যালয়তো কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে মহানগৰীৰ খ্ৰীষ্টান বস্তি স্থিত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰিছে কংগ্ৰেছে উল্লেখ্য যে কংগ্ৰেছৰ প্ৰতিবাদক ৰোধিবলৈ মহানগৰ প্ৰশাসনে পুৱাৰে পৰা ইডিৰ কাৰ্যালয় চৌহদত মোতায়েন কৰিছিল বৃহৎ সংখ্যক আৰক্ষীৰ উল্লেখযোগ্য যে 10 আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্যিক বিশ্লেষক সংস্থা হিন্ডেনবাৰ্গ ৰিচাৰ্চে এক বিস্ফোৰক তথ্য পোহৰলৈ আনিছিল হিন্ডেনবাৰ্গে প্ৰকাশ কৰা তথ্যমতে মাধৱী পুৰি ব্ৰুছ আৰু তেওঁৰ স্বামী আদানীৰ বাৰমুদা আৰু মৰিচাছৰ কোম্পানীসমূহত ধন বিনিয়োগ কৰিছিল এই কোম্পানীসমূহৰ গৰাকী কৰা হৈছিল গৌতম আদানীৰ ভাতৃ বিনোদ আদানীক মাধৱীয়ে 2015 চনৰ পৰা 2017 চনলৈকে আদানীৰ কোম্পানীসমূহৰ সুযোগ লোৱাৰ সময়ত তেওঁ আছিল সেবিৰ সদস্য 2022 চনত মাধৱী যেতিয়া সেবিৰ অধ্যক্ষ নিযুক্তি হ'ল তেতিয়া তেওঁ ব্যক্তিগত লেনদেন তথা নিজৰ বিনিয়োগ বা শ্বেয়াৰসমূহ অতি কৌশলেৰে স্বামীৰ নামলৈ স্থানান্তৰ কৰিছিল কিন্তু হিন্ডেনবাৰ্গ ৰিচাৰ্চৰ এই অভিযোগ নাকচ কৰিছিল সেবিৰ অধ্যক্ষগৰাকীয়ে যোৱা বছৰ হিন্ডেনবাৰ্গৰ বিস্ফোৰক বা আদানীৰ শ্বেয়াৰ বজাৰৰ কেলেংকাৰী প্ৰকাশ পোৱাৰ পিছত মাধৱী পুৰি ব্ৰছে এই কেলেংকাৰীৰ বিৰুদ্ধে বা আদানীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পৰা নাছিল দেশৰ বিত্তীয় অনিয়ম নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব থকা মুৰব্বীয়ে আৰ্থিক লাভৰ লোভত কেলেংকাৰীক প্ৰশ্ৰয় দিয়া কাণ্ডক হিন্ডেনবাৰ্গে পোহৰলৈ আনি দেশৰ বিত্তীয় দুৰ্নীতিৰ আন এটা অন্ধকাৰ দিশ উদঙাই দি দিছিল এই ঘটনাৰ সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ে কোনো ব্যৱস্থা নলোৱাৰ অভিযোগত বৃহস্পতিবাৰে সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ